বিভাগ বা আমাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱা স্বত্তেও আজিলৈকে কোনো পদক্ষেপ হাতত লোৱা নাই। আপোনালোকৰ মাধ্যমেৰে আমি এইটো কথা জনাব বিচাৰোঁ যাতে চৰকাৰে এই ক্ষেত্ৰত সজাগ হওক আৰু এই ৰাস্তাটো অতি সোনকালে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক। আৰু আপোনালোকে দেখা পাইছে যে আমি পাঠশালাৰ পৰা আমাৰ মাত্ৰ দূৰত্ব 8 কিলোমিটাৰ বা 7 কিলোমিটাৰ হয়, কিন্তু এইখিনি সময় অতিক্ৰম কৰিবলৈ যাওঁতে আমাৰ ৰোগী বা যিকোনো মানুহ মৰাৰ নিচিনা সুদ্ৰিক হয়। আপোনালোকে দেখিছে এখন যদি